বন্ধুসকল আপোনালোকে বহুতে ৰাগিনী MS মুভিখন চাইছে নিশ্চয় আৰু আপোনালোকৰ বহুতে এই কথাটো জানে যে এই মুভিখন সঁচা ঘটনাৰ ওপৰত আধাৰিত মুভি আছিল আৰু যিসকলে নাজানে মই তেওঁলোকক জনাই দিওঁ যে আজি মোৰ এই ভিডিঅ'টোত ৰাগিনী MS মুভিখনৰ ৰিয়েল ষ্টৰিটোৰ ওপৰত কথা পাতিম। ৰাগিনী MS মুভিখনত দেখুওৱা মাত্ৰ 30% কথাই সত্য, সেইবাবে ভিডিঅ'টো শেষলৈ চাই থাকিব, নহ'লে আপোনালোকে আধা আধৰুৱা সত্যহে জানিবলৈ পাব। বলক তেনেহ'লে কোনো সময় নষ্ট নকৰে আজিৰ আমাৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৰাগিনী MS মুভিখন এখন ফাউণ্ড ফুটেজ টাইপ মুভি আছিল। যিসকলে নাজানে মই তেওঁলোকক জনাই দিওঁ যে ফাউণ্ড ফুটেজ টাইপ মুভি এনেকুৱা জনৰি মুভি হয় যাক এটা কেমেৰাৰ দৃষ্টিভংগীত দেখুওৱা হয়। মুভিখনৰ ফুটেজ দেখিলে এনেকুৱা লাগে যে সকলোবোৰ সঁচাকৈ ঘটি আছে আৰু বহুতে চাই ভাবিবলৈ ধৰে যে মুভিখনত যিবোৰ দেখুৱাইছে সকলোবোৰ সঁচাই। এতিয়া আমি মুভিখনৰ ৰিয়েল ষ্টৰিটোলৈ আহোঁ। ৰাগিনী MS মুভিখনৰ ৰিয়েল ষ্টৰিটো দিল্লীত বাস কৰা দীপিকা নামৰ এজনী ছোৱালী আছিল, যিজনী ছোৱালী 2011 চনত বহুত চৰ্চিত আছিল। একটা কাপুৰ যিয়ে মুভিখনৰ প্ৰডিউচাৰ আছিল, তেওঁ এখন ভাল হৰৰ মুভি বনাবলৈ ভাল হৰৰ ষ্টৰি এটা বিচাৰিছিল। সেই সময়তে দীপিকাক লগ পাইছিল। দীপিকাই তেওঁৰ লগত ঘটা আচল ভূতীয়া ঘটনা এটা একটা কাপুৰক কৈছিল। এই ঘটনাটো কেইদিনমান আগৰে আছিল যেতিয়া দীপিকাই নিজৰ বয়ফ্ৰেণ্ড উদয়ৰ লগত এটা অচিনাকি ঘৰত উইকেণ্ড পাৰ্টিত যায়। এই ঘৰটো এনেকুৱা ঠাইত আছিল য'ত আশে পাশে বহু দূৰ দূৰণিলৈ কোনো মানুহৰ ঘৰ নাছিল। সেই ঘৰখনত যোৱাৰ পৰাই দীপিকাৰ কিছু পেৰানৰ্মেল শক্তি থকা অনুভৱ হৈছিল। এই কাপল দুজন সেই ঘৰখনত যোৱাৰ পৰা নানা ধৰণৰ পেৰানৰ্মেল ঘটনা তেওঁলোকৰ লগত ঘটিবলৈ ধৰে, যেনে দৰ্জাবোৰ হঠাৎ খোল খাই যোৱা, ঘৰৰ লাইটবোৰ হঠাৎ অন অফ হোৱা আদি বহুতো পেৰানৰ্মেল ঘটনা তেওঁলোকৰ লগত ঘটিবলৈ ধৰে। মদৰ নিচাত তেওঁলোক ইমান মগ্ন আছিল যে তেওঁলোকে এই সৰু সৰু ইংগিতবোৰক নজৰ আন্দাজ কৰে আৰু তেওঁলোকে পাৰ্টি কৰিয়ে থাকে। কিছু সময়ৰ পিছত সেই ঘৰখনত উদয়ৰ বন্ধু আৰু তাৰ গাৰ্লফ্ৰেণ্ড আহে আৰু তেওঁলোকে মিলি পাৰ্টি কৰে। ঘৰখনত পাৰ্টি কৰি থকাৰ সময়তে তেওঁলোকৰ ঘৰখনৰ লাইট গুচি যায় আৰু দীপিকাই নিজৰ মদৰ গিলাচটো উদয়ৰ বন্ধুজনৰ ওপৰত পেলাই দিয়ে। দীপিকাই উদয়ৰ বন্ধুজনৰ টি চাৰ্টটো মুচিবলৈ মোবাইলৰ ফ্লেছ লাইটটো অন কৰে আৰু তাৰ ফ্লেছ লাইটটো অন কৰি কাষত থকা চকী এখনত তাই এটা ৰহস্যময় আকৃতি দেখিবলৈ পায়। এই কথাটো তাই সকলোকে জনায়, কিন্তু সকলোৱে ভাবে যে তাই মদৰ নিচাত এনে উল্টা চিধা কথা কিবা কৈ আছে। এই ঘটনাৰ পিছতে উদয়ৰ বন্ধুজন ৱাছৰুমলৈ যায়। ৱাছৰুমত উদয়ৰ বন্ধুজনৰ লগত অসাধাৰণ ঘটনা ঘটিবলৈ ধৰে, যাৰ ফলত সি ভয় খাই নিজৰ গাৰ্লফ্ৰেণ্ডক লৈ সেই ঘৰখনৰ পৰা গুচি যায়। এতিয়া ঘৰখনত দীপিকা আৰু উদয় আছিল। উদয়ৰ বন্ধুজন ঘৰখনৰ পৰা যোৱাৰ পৰাই তেওঁলোকৰ লগত অসাধাৰণ ঘটনাবোৰ অসামান্যৰ ওপৰত বাঢ়ি যাবলৈ ধৰিলে। হঠাৎ তেওঁলোকে ৰহস্যময় শব্দ শুনিবলৈ পায় আৰু ঘৰৰ দৰ্জাবোৰ জোৰে জোৰে অন অফ হৈ যায়। ইমানখিনি হোৱাৰ পিছতো উদয় সেই ঘৰখনৰ পৰা আহিবলৈ ৰাজি হোৱা নাছিল। ইয়াৰ পিছত উদয় দীপিকাক লৈ এটা ৰুমলৈ যায়। তেওঁলোকে উইকেণ্ডটো ৰোমেণ্টিক বনাবলৈ ওলাওঁতে উদয় বিচনাখনৰ পৰা পৰি যায়, জানো বিচনাখনৰ পৰা কোনোবা তাক ঠেলাহে মাৰিছে। মুভিখনত আমাক দেখুওৱা হৈছে যে দীপিকা সেই ৰুমটোত এটা কেমেৰা পায়, কিজানি উদয়ৰ বন্ধুজনে সেই কেমেৰাটো তেওঁলোকৰ ভিডিঅ' কৰিবলৈ ৰাখিছিল। এই কথাত দীপিকাই খং উঠি সেই ঘৰখনৰ পৰা যাবলৈ ওলায়। এটা ইণ্টাৰভিউত দীপিকাই কয় যে তেওঁলোকৰ লগত এইবোৰ একোৱেই হোৱা নাছিল। তাই কয় যে সেই ঘৰখনত পেৰানৰ্মেল শক্তি থকা অনুভৱ তাই সঁচাই হৈছিল, কিন্তু তেওঁলোকে সেই ঘৰখনত কোনো ৰোমেণ্টিক উইকেণ্ড বনোৱা নাছিল। দীপিকাৰ মতে মুভিখনত দেখুওৱা 70% কথাই মিছা, মাত্ৰ 30% কথাই সঁচা। দীপিকাই কয় যে এই মুভিখনৰ ফলত তাই পাৰিবাৰিক জীৱনতো বহুত প্ৰভাৱ পৰে, যাৰ জগৰে তাই একটা কাপুৰকে মানে। বন্ধুসকল, মই এইখিনি কথা আপোনালোক আগত এইবাবেই ক'লোঁ যে মই ইয়াৰ পিছত যিখিনি কথা ক'ম সেইখিনি সঁচা হয় নে নহয় মোৰ তাত কোনো প্ৰমাণ নাই। এইবোৰ ঘটনা ঘটাৰ পিছত উদয়ে সেই ঘৰখনৰ পৰা ওলাই আহিবলৈ বিচাৰে, কিন্তু সেই অদৃশ্য শক্তিটোৱে তাক আৰু সেই ঘৰখনলৈ টানি আনে। আৰু এই অদৃশ্য শক্তিটোৱে মাৰাঠী ভাষাত কয় যে সেই ঘৰখন তাইৰ আৰু তাইৰ ল'ৰা ছোৱালী দুটাক মাৰা নাই। এইবোৰ দৃশ্য দেখি তাই ভয় খাই যায় আৰু তাই বেহুজ হৈ যায়। আৰু যেতিয়া তাই ৰাতিপুৱা উঠি খিৰিকী ফালে চাই তাই এটা সৰু ল'ৰাক দেখা পায় আৰু সেই সৰু ল'ৰাটো গাঁৱৰ মানুহক মাতি দীপিকাক উদ্ধাৰ কৰে, কিন্তু গাঁৱৰ মানুহবোৰে উদয়ৰ ডেড বডিটোও বিচাৰি নাপালে। এইবোৰ ঘটনাৰ পিছত তাই এজন চাইক্ৰেটিষ্টৰ সহায় ল'ব লগা হয়। ইয়াৰ পিছত তাই এই ঘটনাটো বালাজী ফিল্মত কাম কৰি থকা এজন বন্ধুক কয়। তাৰপিছত এই কাহিনীটো একটা কাপুৰৰ তাত যাই পায়। একটা কাপুৰে মুভিখনৰ পাব্লিচিটিৰ বাবে কাহিনীটোত বহুত সাল সলনি কৰে আৰু মুভিখনৰ নামৰ শেষতো MMS লগায় যাতে মানুহবোৰ অধিক আকৰ্ষিত হয়। দীপিকাৰ মতে মুভিখনত দেখুওৱা 70% কথাই মিছা, যাৰ ফলস্বৰূপে তাই বালাজী ফিল্মৰ ওপৰত কেছ কৰিবলৈ সাজু হৈছিল। কিন্তু ইয়াৰ পিছত মুভিখন ৰিলিজ হোৱাৰ আগতে একটা কাপুৰে মিডিয়াৰ আগত আহি কয় যে এই মুভিখন সম্পূৰ্ণৰূপে কাল্পনিক, ইয়াৰ কোনো বাস্তৱ জীৱনৰ লগত মিল নাই। চ' এয়াই আছিল ৰাগিনী MS মুভিখনৰ ৰিয়েল ষ্টৰিটো। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, কিয়নো মই মোৰ চেনেলত মুভিবোৰৰ এক্সপ্লেনেশ্যন ভিডিঅ' আনিয়ে থাকোঁ। তেতিয়ালৈ ঘৰত থাকক, সুৰক্ষিত থাকক আৰু আশে পাশে মৰম বিলাই থাকক।